নমস্কাৰ আজি নগাঁও বেবিজে জামুগুৰি শ্বহীদ মনবৰ নাথৰ উদ্বোধন কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা আৰু লগতে সকলোৱে ভিডিঅ'টো চাই দিব আৰু কমেণ্ট কৰি জনাব আৰু সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাব। ধুনীয়াকৈ উদ্বোধন কৰি দিলে আপোনালোকে চাওক, সকলো মূৰ্তিটো উদ্বোধন কৰিলে ধুনীয়াকৈ চাওক আপোনালোকে সকলোৱে। জামুগুৰি বেবেজিয়াৰ স্থানীয় ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, নগাঁও জিলাৰ হাতীচিং মৌজাৰ জামুগুৰি গাঁৱত 1917 চনত স্বাধীনতা সংগ্ৰামী মনবৰ নাথৰ জন্ম হৈছিল। মামাৰ লগত দুকবি মই ফটো উঠিলোঁ।